নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি হৈছে মাঘৰ বিহুৰ উৰুকা, গতিকে ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই যাওঁ। আপোনালোক সকলোলৈকে মাঘৰ বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া প্ৰথমতে এই ৰিবনবোৰ বহুত খেলিমেলি হৈ আছিলে, তাকে চিজিল কৰি ল'লোঁ, নহ'লে বহুত দিগদাৰ হয়। আৰু তাৰপাছতে মোৰ পাৰ্চেল এটা পেকিং কৰিব আছিলে, সেইটোও কৰি ল'লোঁ, সোনকালে পঠাব লাগে। এইটো এটা হুপাৰ্ট হয়, আপোনালোকেও যদি বিচাৰে মোক অৰ্ডাৰ কৰিব পাৰে, মোক DM কৰিলে পাই যাব। মই ডিজাইন আৰু প্ৰাইচ তেতিয়া জনাই দিম। আৰু মোৰ অৱশ্যে উৰুকাৰ ভিডিঅ'টো দিয়া দেৰিয়ে হ'ল, যিহেতু বিহু সময় ব্যস্ততা থাকে, আলহী দুলহী আহি আছে, গতিকে ভিডিঅ'টো এডিট কৰিবলৈ মই সময়ে পোৱা নাছিলোঁ। এয়া পাৰ্চেলটো পেকিং কৰি কমপ্লিট কৰিলোঁ। কৰি লৈ পেলাই মই এতিয়া নাৰিকলৰ লাড়ু বনাবলৈ লৈছোঁ। নাৰিকল লাড়ুখিনিৰ কাৰণে মই নাৰিকলখিনি ভাজি আছোঁ। আপোনালোকে বিহুৰ কি আয়োজন কৰিলে, কি বনালে মোক কমেণ্ট বক্সত জনাব। মই বাৰু কি বনাওঁ আপোনালোকক দেখাম, ভিডিঅ'টোত দেখাই গৈ থাকিম। এয়া লাড়ুখিনি মই বনাই লৈছোঁ, চুজিও দিছোঁ লগতে। ইয়াত লাড়ু বনাই মোৰ কমপ্লিট হ'ল। তাৰপাছতে মায়ে বৰপিঠাৰ কাৰণে এইখিনি গুলি থৈছে, আৰু ঘিলা পিঠাৰ কাৰণে এইখিনি মোক একদম ধুনীয়াকৈ মিক্স কৰি দিছে। মই ঘিলাখিনি বনাই লৈছোঁ, তাৰপাছতে ভাজি ল'ম। ঘিলাখিনি বনাই ল'লে সুবিধা হয় আৰু সোনকালে হয় তেতিয়া ভাজিবলৈ। আপোনালোকে বাৰু এই পিঠাটোক কি বুলি কয় মোক জনাব দেই। আমি এইটো ঘিলা পিঠা বুলি কওঁ। এয়া বনাই হৈ গ'ল মোৰ ঘিলাখিনি। তাৰপাছতে এয়া তেলত ধুনীয়াকৈ ভাজি দিছোঁ ৰঙা হোৱাকৈ। আৰু তাৰপাছতে আকৌ মই বনাবলৈ লৈছোঁ বৰপিঠা। আমি এই পিঠাটোক বৰপিঠা বুলি কওঁ, আপোনালোকে কি বুলি কয় জনাব দেই, কাৰণ ঠাইভেদে নামটো বেলেগ হয় এই পিঠাটোৰ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পাই জনাব। পিঠা বনাই থকাৰ মাজতে আকৌ আমাৰ উৰুকাৰ ৰাতিৰ কাৰণে এয়া যোগাৰ, মুৰ্গী আৰু চিতল মাছ। এফালে মোৰ পিঠা বনাই হৈ গ'ল। তাৰপাছতে মই পনীৰ অলপো বনাই ল'লোঁ, যিহেতু সোমবাৰ কোনোবাই নাখায়। পনীৰখিনি মই ঘৰতে বনাইছোঁ, ঘৰৰ গাখীৰ দি। তাৰপাছতে আৰু এটা মাছ আহিলেতো দাদাই দিলে। আৰু এফালে জেঠাই মাছ ভাজি আছে। এফালে এইজনী মোৰ ভাগিন হয়, তাই বটল আৰ্ট কৰি আছে। ৰংখিনি মই উলিয়াই দিছোঁ, তাই ধুনীয়াকৈ আৰ্ট কৰি আছে। এয়া কমপ্লিট কৰিলে কেনেকুৱা লাগিছে বটলটো জনাব দেই। আৰু এফালে মই বনাই আছোঁ পনীৰ, এফালে তাই ভণ্টি ৰৈ আছে, এফালে মায়েও মোক যোগাৰ কৰি দিছে। আৰু আমি খালি বনাই গৈছোঁ। এফালে পাকঘৰটো অকণমান লেতেৰা হৈ আছে, কমেণ্টত বেয়াকৈ নক'ব অৱশ্যে। এতিয়া আৰু যিহেতু বিহুৰ সময়, এয়া পনীৰ কমপ্লিট হৈ গ'ল। এফালে বায়েও মাংসৰ কাৰণে যোগাৰ কৰি আছে, আৰু ইহঁত এফালে চব বহি পেলাই কিবাকিবি কৰি আছে, আৰু মোবাইল চাইছে, কোনোবাই আৰ্ট কৰিছে এনেকৈ। আৰু এফালে মই বনালোঁ এতিয়া মুড়ি ঘণ্টা। এফালে বায়ে বনাই আছে আকৌ মাংস। আজি ৰাতিৰ সাজ কমপ্লিট হৈ গ'ল। ভাত, দালি, পনীৰ, মাংস, মাছ, মুড়ি ঘণ্টা আৰু ভাজি, এনেকৈ আজি আমি উৰুকাৰ সাজটো খালোঁ। এয়া ফাৰ্ষ্ট বেচ বহি গৈছে খাবলৈ, কথা পাতি খাই আছে আৰু সকলোৱে। আকৌ এইফালেও দিয়া হৈছে, এইফালে বৰ্তাই খাইছে, বৰমা, জেঠাই, খুৰী চবেই টিভি চাই আছে। আৰু এতিয়া আমি খাবলৈ লৈছোঁ, মাইনা, লুপি আৰু ময়ো খাবলৈ লৈছোঁ। এইখন মোৰ কাঁহীখন, মই অৱশ্যে চব নাই লোৱা দেই। এতিয়া শুবলৈ লৈছোঁ, ৰাতি হৈ গ'ল। ভ্লগটো ইমানতে সামৰি দিছোঁ। এয়া মেডিচিন লগাই ৰেডি আৰু শুওঁ, আজৰি হৈ গ'লোঁ। আজিলৈ উৰুকা শেষ, কাইলৈ বিহুৰ ভিডিঅ' আহি আছে বেলেগকৈ। চাব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই।